নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। টাইটেলৰ থাম্বনেইল দেখিটো সকলোৱে গমেই পাইছে, মইনো ক'লে কৈ আছোঁ, গতিকে তাত ক'বলগীয়া নাই, সকলোৱে জানে। কিন্তু এইটো মোৰ ফাৰ্ষ্ট ব্লগ য'ত মই ৰাতি ট্ৰেভেলিং কৰিছোঁ। আপোনালোকে অন্য ভিডিঅ'বোৰ দেখিছে, মই দিনতেই ঘূৰিছোঁ ফুৰিছোঁ, সকলোখিনি দিনতেই দেখুৱাইছোঁ। কিন্তু যিহেতু মই ৰাতিপুৱা গ'লে সন্ধিয়া গৈ পাওঁ, কিন্তু মই দিনৰ ভাগত তাত মই দেখুৱাবলৈ নহয়, সেইটোৰ কাৰণেই আমি ওলাইছোঁ ৰাতি গ'লে আমি ৰাতিপুৱা গৈ পাম। তাৰপিছত আপোনালোকক সকলোকে ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাম। আৰু কাজিৰঙা হয়তো বহুতেই চাইছে, তাৰ ভিতৰত হয়তো কোনোবাই নোচোৱা মানুহো আছে, গতিকে যিমান পাৰোঁ মই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, শেষলৈ চাই থাকিব। এতিয়া আমি ছুপাৰৰ পৰা নামিলোঁ আৰু যিহেতু ৰাতিও 3টা বাজিছে, গতিকে এতিয়ানো ক'ত যাম, সেইকাৰণে ল'লোঁ আমি হোটেল। আৰু এইখন হৈছে বনৰজা মটেল, যিটো কাজিৰঙা একেবাৰে ওচৰতে আছে। বিৰাট ধুনীয়া হোটেলখন, আপোনালোকে আহিলে দেখিব। আৰু বলক মোৰ ৰুমটো দেখুৱাই আছোঁ, ভিতৰৰ পৰিৱেশ চাওক, একদম চাফ চিকুণ আৰু বহুত মানে ডিচিপ্লিনত বস্তুবিলাক ৰাখিবলৈ জেগাও আছে। আৰু জেগাডোখৰ বিৰাট ধুনীয়া, ক্লিন হয়, চব ক্লিন। মই গোটেই ৰুমটো আপোনালোকক দেখুৱাম। চাওক আলমাৰি, তাৰপিছত আমি যিহেতু ৰাতি আহি গৈছিলোঁ সেইকাৰণে আমি খানা লৈ আহিছোঁ। আৰু এইটো বালকনি হয়, আৰু বাহিৰৰ ভিউটো বহুত ধুনীয়া। লাইট অফ কৰি দেখুৱাই আছোঁ। এইটো চাওক বাহিৰৰ পৰিৱেশ একেবাৰে মনোমোহা, মানে পূৰা ক্লিন হয় জেগাডোখৰ। মোৰ বিৰাট ভাল লাগিছে, মানে অকণমানো হেৰি নাই। এইটো হৈছে বাথৰুমতো একেই পৰিৱেশ, বিৰাট ধুনীয়া। তো আপোনালোকে আহিলে ইয়াতে থাকিব পাৰে, প্ৰাইচো বেছি নহয়, বহুত কম। ৰাতিপুৱা মানে উঠোতে আমাৰ অকণমান দেৰি হৈ গ'ল, গতিকে খৰখেদাকৈ ওলাই আহিলোঁ। এইখন হৈছে গেট কাজিৰঙা। তাৰপৰা ভিতৰলৈ সোমাই আহিলোঁ। আহি ইয়াৰ পৰা জীপ চাফাৰী হয়, আৰু আপোনালোকে এলিফেণ্ট চাফাৰীও কৰিব পাৰে, কিন্তু আমি যিহেতু জীপ চাফাৰী কৰিম, গতিকে জীপলৈ ৱেইট কৰি আছোঁ। আৰু কাৰণ ইয়াতে মোৰ ফ্ৰেণ্ড আছে, সিহঁতে আমাক জীপ চাফাৰী কৰাব, ভিতৰলৈ লৈ যাব আৰু ভিতৰৰ সকলোখিনি দেখুৱাব। আৰু ময়ো আপোনালোকক সকলোখিনি দেখুৱাম, গতিকে চাই থাকক। আৰু ভিতৰতো বহুত ধুনীয়া ধুনীয়া জেগা আছে, সকলোখিনি দেখুৱাম। এইখন হৈছে মেইন গেট, ইয়াৰ পৰাই জীপ চাফাৰী হয়। কিন্তু এতিয়া জীপবিলাক ৰখি আছে, টাইম হোৱা নাই, গতিকে সকলো লাইন হৈ ৰখি আছে। কাৰণ ৰাতিপুৱা 10টা বজাত আৰু দুপৰীয়া 1:30 বজাত ইয়াত জীপ সোমাব দিয়া হয়। আৰু গোটেইখিনি জীপ একেলগে যায় আৰু একেলগে আহে, ভিতৰত 2 ঘণ্টা থাকি। আমাৰ জীপখন আহি পোৱা নাই, গতিকে আমি ৱেইট কৰি আছোঁ। আৰু এইটো হৈছে চেলফি পইণ্ট, ইয়াতে সকলোৱে চেলফি মাৰিব পাৰে। আমাৰ জীপো আহি পালে, কিন্তু মই দেখুৱাব নহ'ল। এতিয়া লাহে লাহে যাব ষ্টাৰ্ট হৈছে আৰু ভিতৰলৈ, গতিকে বলক চিধা ভিতৰতে দেখুৱাম, সকলোখিনি দেখুৱাম। আৰু বেছি কথা নকওঁ, আপোনালোকক ভিতৰত গৈ যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম। এইখন হৈছে নদী, আৰু কিনো আছে, কি দেখাম, গোটেইখিনি দেখুৱাম। এইটো এটা চাওক গড়, যিহেতু জানেই সকলোৱে কাজিৰঙা গড়ৰ কাৰণে বিখ্যাত, গতিকে ইয়াতে গড় বহুত আছে। তো দেখুৱাই থাকিম, সকলো চাই থাকিব দেই। এইটো হৈছে কাজিৰঙাৰ ভিতৰৰ পৰিৱেশ, দেখিছে একেবাৰে প্ৰাকৃতিক মনোমোহা। তাৰপিছত এইজন হৈছে মোৰ ফ্ৰেণ্ড, মানে তেওঁ কাজিৰঙাতেই থাকে, কিন্তু আমাৰ কাৰণে তেওঁ আজি ডিউটি এৰি আহিছে আৰু আমাক জীপ চাফাৰী কৰাইছে ভিতৰত, গতিকে তেওঁলৈ বহুত বহুত ধন্যবাদ। ভাল লাগিলে তেওঁক লগ পাই। আৰু সেইটো হৈছে গড়ৰ মেল আৰু ফিমেল, তো চাওক মেল ফিমেল, আৰু প্ৰায় এনেকেই মই দেখিছোঁ, চব দুটা 3টাকৈ থাকে। আৰু এইটো হৈছে চাংঘৰ, এইটো চাংঘৰটো হৈছে মানে কোনো দুষ্ট চক্ৰই যাতে গড়ৰ পৰা আক্ৰমণ কৰিব নোৱাৰে, বনৰক্ষীসকলে তেওঁলোকে তাতে ডিউটি দিয়ে। জেগাখিনিতো একেবাৰে ভালেই লাগিছে বাৰু। আৰু ভিতৰলৈ যাওঁ, কি আছে দেখুৱা। মানে মোৰ ভিডিঅ'টো অকণমান লৰিছে, কাৰণ ৰাস্তাটো মানে ইমান বেছি ভাল নহয়, সেইটো কাৰণে কেমেৰাটো মানে হিলি আছে, তো সকলোৱে এডজাষ্ট কৰি ল'ব। এইটো চাওক বহুত ডাঙৰ, মানে পুখুৰী বুলি ক'ব নোৱাৰি, বিল হয়। মানে যিমান গড় হাতী জীৱ জন্তু আছে ভিতৰত সকলোৱে ইয়াতে পানী খাব আহে। আৰু সেইটো ফালে পানী খায়ে আছে, কিন্তু হয়তো কেমেৰাত ধৰিব পৰা নাই। আৰু ইয়াতে মাছ আৰু কাছো বহুত বেছি আছে,
মাছ ইমান মাছ আছে মানে ক'ব নোৱাৰাকৈ মাছ আৰু কাছটো বহুত বেছি আছে। আৰু গৰমৰ দিনত ইয়াতে গোটেই চাৰিওফালে হাতী আহি পানী খাই থাকে। মই মানে অকণমান পুখুৰীৰ পাৰত বহি লৈছোঁ, মানে ভাল লাগিছে সেইটো কাৰণে। অকণমান বতাহ খাবলৈ ধুনীয়া বতাহ আহি আছে। আৰু গৰমৰ দিনত ইয়াতে বহুত বেছি ভাল লাগিব, কাৰণ চাওক ইমান ধুনীয়া বতাহ বলি আছে। এইটো চাওক, এইটো হৈছে এটা জংগলী মহ, মানে যি আমাৰ ইয়াতে আছে মহ গৰু, এক তেনেকুৱা দেখিবলৈ একেই, কিন্তু শিংবিলাক অলপ দীঘল দীঘল হয়। কিন্তু আজিলৈকে এই মহটোৱে বহুত মানুহকে বোলে মাৰিছে, মানে ইয়াতে জীপ চাফাৰী মানুহখিনিয়ে কৈছে যদি এবাৰ তেওঁ খেদি আহে কিন্তু মানুহটো মানে মাৰিহে থৈ যায়। আৰু এইবিলাক হৈছে আমাৰ অসম বিখ্যাত এশিঙীয়া গড়, মানে যোনফালে চালেও মানে অকল গড়ে গড়। ইয়াতে গড়ৰ সংখ্যা বহুত বেছি আছে, কিন্তু আজি হয়তো আমাৰ লাগ বেয়া, বেলেগ একো দেখি নাপাওঁ। এইটো চাওক, এইটো এটা হৈছে হৰিণা, বেছি ডাঙৰো নহয়, হৰিণা হয়। আৰু কিন্তু আজি মানে যিমানখিনি চাব লাগিছিলে সিমানখিনি হয়তো আমি দেখি নাপালোঁ। চাওক, দুটা হাতী পোৱালি মানে ইমান খৰখেদাকৈ পাৰ হৈ গৈছে, আমি ভালকৈ দেখিয়ে নাপালোঁ। এয়া চাওক, পূৰা ধূলি উৰাই ভিতৰলৈ সোমাই গ'ল। এইখিনি জেগাত বহুত বেছি জংঘলী মুৰ্গী আছিলে, কিন্তু মোবাইলৰ কেমেৰাত ভালকৈ দেখি পোৱা নাই। বাট এইবিলাক চাওক, পূৰা জংঘলী মুৰ্গী ভিতৰত। মোবাইলৰ কেমেৰাত মানে ফ'কাছত অহা নাই, কাৰণ সৰু সৰু হয়, ক'লা ক'লা হয়, তো সেইটোৰ কাৰণে হয়তো মোবাইলত দেখা নাই, কিন্তু বহুত বেছি জংঘলী মুৰ্গী আছিলে ইয়াতে। এইটো চাওক, জংঘলী গাহৰি, মানে ভালকৈ দেখুৱাব নহ'ল, মানে ঘপককৈ ওলাই গৈছিলে, মই দেখাও নাছিলোঁ। তাত এটা জংঘলী গাহৰি আছিল, বিৰাট ডাঙৰ। ওপৰৰ পৰা চাই কিবা এটা ভালেই লাগিছে, চাওক ইমান ধুনীয়া লাগিছে, মানে গোটেইখিনি দেখি পায় ইয়াৰ পৰা। আৰু ইয়াতে সদায় মানুহ থাকেই এনেকৈ, আৰু বহুত দূৰ দূৰৰ পৰা মানুহবিলাক আহে। পৰিৱেশটো চাওক। আৰু এইবিলাক হৈছে জিৰণি ঘৰ, মানে ইয়াৰ পৰা গোটেই পৰিৱেশৰ আনন্দ উপভোগ কৰিব পাৰে। চাওক,
মই আৰু ওপৰলৈ গৈ দেখুৱাই দিছোঁ গোটেই ওপৰৰ পৰা পৰিৱেশটো, মানে ভিউটো চাওক এবাৰ, কিমান ভাল লাগিছে চাওক। আৰু এইবিলাক জিৰণি ঘৰ মানে মাজে মাজে আছেই, আৰু যিমান গাড়ীবিলাক আহে জীপবিলাক চব মানে ইয়াতে ৰখে, আৰু মানুহবিলাকে ফটো চটো ক্লিক কৰিবৰ কাৰণে জেগাবিলাক বনাই থৈছে। এয়া চাওক, তেতিয়া ভালকৈ দেখি নাপালোঁ হাতী, এবাৰ দেখিছোঁ। সেইটো চাওক দান্তল হাতী, মানে ৰাস্তা ক্ৰছ কৰি গুচি গ'ল, মানে আমাৰ আগৰ জীপখন ৰখাই দিলে, পাৰ হৈ আছিলে ৰাস্তা। চাওক কি ধুনীয়াকৈ পাৰ হ'লে। হয়তো ফ্ৰণ্ট ছাইডৰ পৰা দেখি নাপালোঁ, বাট বেক ছাইডৰ পৰা হ'লেও দেখিছোঁ। তেতিয়া ওপৰৰ পৰা দেখুৱাইছিলোঁ এই বিলখন, এইখনেই বিল সেইখন আছিলে। এতিয়া গোটেই বিলখনৰ চাৰিওফালে আমি ঘূৰি আহিলোঁ চাওক। আৰু এতিয়া জীপ সোমাইছে নতুন কৰি। এইখন বিলতেই গোটেই হাতী, মহ, যিমান ভিতৰত জন্তু আছে সকলোৱে মানে খাব আহে পানী। সেইটো চাওক, ইমান ওচৰতে আছে গড়, কি ডাঙৰ গড় চাওক, দেখা নাই, দেখিলে খেদি আহিব। কাজিৰঙাৰ ভিতৰৰ পৰা ইমানখিনিয়ে আছিলে, যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ, কাৰণ আৰু বেছি দেৰি নকৰোঁ, এইফালে বেলি ডুবিবৰ সময় হৈছে, প্ৰায় 4টা বাজি গ'ল, আৰু ইয়াতে বেছি দেৰি কৰি নাথাকোঁ। যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ, কিমানখিনি পাৰিছোঁ নাজানো, কিন্তু যিমানখিনি পাৰিছোঁ মই চেষ্টা কৰিছোঁ। আৰু একেবাৰে ওলাই গৈ বাহিৰত লগ পাম। বনৰজা মটেল, মানে হোটেলখনৰ মই ৰাতি ৰুমটোহে দেখুৱাইছিলোঁ। গতিকে এইটো চাওক বাহিৰৰ পৰিৱেশ, মানে এইটো হৈছে কাউণ্টাৰ, আৰু ইয়াতে ৰেষ্টুৰেণ্ট আছে আৰু হোটেলো আছে, গোটেইখিনি আছে সুবিধা। আপোনালোকে বাহিৰত যাবই নালাগে, গোটেইখিনি ইয়াতেই পাব। গতিকে মই এতিয়া মোৰ থালিখন অৰ্ডাৰ দিছোঁ। চাওক মোৰ থালি হাঁহৰ মাংস, এইফালে হাঁহৰ মাংস, এইফালে লোকেল মুৰ্গী আৰু বহুত কিবাকিবি আছে, নাম কৈ নাথাকোঁ, মানে ইমান বেছি ভোক লাগিছে, কৈ থাকিব সময় নাই। গতিকে মই পূৰা খাই লৈছোঁ, কাৰণ দিনটো পূৰা ঘূৰি পাকি আহি এতিয়া আমাৰ সন্ধিয়া বাজিছে 4:30, কাৰণ 5টা বজাত আমাৰ আছে ছুপাৰ। গতিকে জল্দি জল্দি মই খাই লওঁ, মানে এইফালে আমাৰ ছুপাৰ আহিব টাইম হৈছে, আৰু কাৰণ নাইট ছুপাৰ আছে আমাৰ। গতিকে খাই লওঁ, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা হৈছে সকলোৱে জনাব, আৰু ভিডিঅ' চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাকী যিয়ে নহওক নিজৰ বুলি ভাবি ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে অনাগত দিনত মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথমে আপোনালোকে পাবলৈ। গতিকে গুড নাইট, শুভৰাত্ৰি, বাই বাই।